Hey guys, welcome back to my YouTube channel. আজি বতৰটো ঠাণ্ডা বুলি গাহৰি মাংস অলপ আনিলোঁ আৰু এয়া প্ৰথমত বইল কৰি লৈছোঁ আৰু মাংস আনিলোঁ বুলি বৰ বিশেষ বস্তু গোটাবলৈ নহ'লে মানে বিশেষ বস্তু মানে মা মছলা ইত্যাদি আদি কৰি মানে আমাৰ ঘৰত মছলা ব্যৱহাৰ একেবাৰে নকৰে বুলিয়ে ক'ব পাৰি আৰু ঘৰত যি আছে জলকীয়া আদা নহৰু যি পাওঁ সকলো দি যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ ভিডিঅ' নতুনকৈ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া একেবাৰে চিম্পুল ৰেচিপি হয় মানে একেবাৰে চিম্পুল খানা কিন্তু খাবলৈ বিৰাটেই টেষ্টি আছিলে আৰু এয়া নহয় যে মাংস হ'ল বুলিয়ে তেল মছলাই ভৰাই দিব লাগিব একেবাৰে কেতিয়াবা এনেকৈ চিম্পুলকৈ খায়ো ভাল লাগে হয়নে নহয় ক'বচোন